স্বাগতম জনাইছোঁ লাইভ আছামিজ ইউটিউব চেনেল এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত শিকিম GTA3 কেনেকৈ এণ্ড্ৰইড মোবাইলত অতি কম MB 60 MB ভিতৰত আমি কেনেকৈ ইনষ্টল কৰি কোনো পইচা নিদিয়াকৈ আমি খেলিব পাৰিম। গতিকে এই ভিডিঅ'টো অতি আকৰ্ষণীয় হ'ব। গতিকে কিন্তু এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে গেমটো ভুল হৈ যাব। আপোনালোকে নুবুজিব কেনেকৈ ইনষ্টল কৰিব লাগে, তেতিয়া আপোনালোকে গেমটো খেলিব নোৱাৰিব। গতিকে স্কিপ নকৰাকৈ ভালদৰে বুজি অতি সহজ পদ্ধতি হয় আপোনালোকে খেলিব পাৰিব। তাত মই লিংক দিছোঁ, লিংকটোত আপোনালোকে অপেন কৰি অতি সহজেই আপোনালোকে খেলিব পাৰিব। গতিকে বন্ধুসকল এতিয়া আমি আহি উপস্থিত হৈছোঁহি হোম স্ক্ৰীনত। তেতিয়া হোম স্ক্ৰীনত আহি পেলাই আমি কোনোবা এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। সদায় গুগল ক্ৰম আপোনালোকে খুলি ল'ব। এতিয়া আমি এটা যোনটো লিংক দিছোঁ মই ডিছক্ৰিপশ্যনৰ, সেই লিংকটো আপোনালোকে খুলি লওক, লিংকটো অপেন কৰি লওক। এতিয়া আমি উপস্থিত হ'মগৈ লিংকটোত। এতিয়া লিংকটো আমাক নি ইয়াত পোৱাই দিলেগৈ। আপুনি স্ক্ৰল কৰি গৈ থাকক, স্ক্ৰল কৰি গৈ থাকক। এতিয়া আপুনি পাব এইটো GTA3 for Android under 60 MB। এতিয়া আপুনি প্ৰথমতে ডাউনলোড নাওত ক্লিক কৰি GTA3 এপিকেটো ডাউনলোড কৰি লওক। তাৰপিছত GPU ৰেণ্ডাৰটো মই কেনেকৈ চাব লাগে দেখাই দিম, আৰু তাৰপিছত GTA3 ডাটা আপোনাৰ GPU ৰেণ্ডাৰ মতে আপোনালোকে ডাউনলোড কৰি ল'ব। গতিকে এতিয়া প্লে ষ্ট'ৰ যাওক, প্লে ষ্ট'ৰলৈ গৈ আপুনি চাৰ্চ কৰক CPU-Z, এইটো ইনষ্টল কৰি ল'ব আৰু অ'পেন কৰিব। অ'পেন কৰি চাব GPU ৰেণ্ডাৰ, মোৰ পাৱাৰ VR আছে, গতিকে মই এইমতে চাই ল'লোঁ। তাৰপিছত আৰু এটা ইনষ্টল কৰিব, সেইটো হৈছে জেট আৰ্চিভাৰ। এইটো আমি এক্সট্ৰেক্ট কৰোঁতে লাগিব, জেট আৰ্চিভাৰ ডাউনলোড কৰি লওক। তাৰপিছত এতিয়া আমি GPU ৰেণ্ডাৰটো চাই ল'ব খালি। তাৰপিছত আকৌ আহিব এতিয়া GTA3 ডাটাখিনি ডাউনলোড কৰি ল'ব। মোৰ পাৱাৰ VR আছে, মই ডাউনলোড কৰি ল'লোঁ সেইমতে। আপোনাৰ যদি মালি আছে মালি মতে ডাউনলোড কৰক, আৰু যদি এণ্ড্ৰিনো আছে এণ্ড্ৰিনো মতে ডাউনলোড কৰক। যিকোনো মোবাইলত বেলেগ বেলেগ থাকে। আৰু মই যোনটো GTA3 লাইট এপিকে আছিলোঁ সেইটো মই ইনষ্টল কৰি ল'ম। সেইটো সদায় গুগল ড্ৰাইভত, যদি ড্ৰাইভ আছে আপোনাৰ তাত ডাউনলোড হৈ থাকে। ডাউনলোড কৰিলে তাৰপৰা আপুনি ইনষ্টল কৰি লওক। এতিয়া ডন কৰি লওক, ডান। তাৰপিছত আপুনি যাওক জেট আৰ্চিভাৰলৈ। জেট আৰ্চিভাৰলৈ গৈ আপুনি য'ত ডাটাখিনি ডাউনলোড কৰিছিল তলৈ যাওক। তাৰপিছত এতিয়া GTA3 ডাটা পাৱাৰ VR এনেকৈ আছে, এইটো ভিউ কৰক। তাৰপিছত .com ৰকষ্টাৰ GTA3টো কপি কৰি লওক। কপি কৰি আপুনি ডিভাইচ মেমৰিলৈ গুচি যাওক। ডিভাইচ মেমৰিত গৈ এণ্ড্ৰইডলৈ যাওক। তাৰপিছত ডাটালৈ যাওক। তাৰপিছত তাত গৈ এক্সট্ৰেক্ট কৰি দিয়ক, যোনটো মই গ্ৰীণ কালাৰ আছে তাত ক্লিক কৰি এক্সট্ৰেক্ট কৰি দিয়ক। এক্সট্ৰেক্ট 1 মিনিটৰ ভিতৰত হৈ যায়, একদম সহজ প্ৰণালী হয়। এতিয়া আমি অ'পেন কৰিম এতিয়া এপটো আপুনি একচেপ্ট কৰক, অ'পেন কৰি কেঞ্চেল কৰি দিয়ক। কিন্তু বন্ধু আকৌ ক্লিক কৰক, ষ্টাৰ্ট গেমত আৰু ক্লিক কৰক, তাৰপিছত নিউ গেম ক্লিক কৰক। কিন্তু নিউ গেম ক্লিক কৰিলে কেতিয়াও গেমটো ষ্টাৰ্ট নহয়। আপুনি দেখিব এতিয়া আকৌ ৰিডাইৰেক্ট কৰি দিব আমাৰ হোম পেজলৈ, হোম স্ক্ৰীনলৈ। আকৌ আপুনি ক্লিক কৰক, ষ্টাৰ্ট গেম। তাৰপিছত লোড গেমত ক্লিক কৰক, লোড গেমত ক্লিক কৰিব। তাৰপিছত কোনোবা এটা অপশ্যন হোল্ড কৰি ক্লিক কৰক, য়েছ কৰক, গেম ষ্টাৰ্ট হৈ গ'ল। এয়া চাওক বন্ধুসকল, GTA3 আৰম্ভ হৈ গ'ল। এতিয়া আপোনালোকে GTA3 উপভোগ কৰিব, GTA3 আপোনালোকে খেলিব পাৰে আপোনালোকৰ এণ্ড্ৰইড মোবাইলত। অতিশয় কম MBত মই আজি আপোনালোকৰ বাবে লৈ আনিলোঁ এই GTA3। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ মই অহা ভিডিঅ'ত মই আপোনালোকৰ বাবে লাইব্ৰেৰী চিটি মই লৈ আনিম, GTA লাইব্ৰেৰী চিটি লৈ আনিম। গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিলে। আপোনালোকে তেতিয়া GTA3 এনজয় কৰক, আৰু যদি আপোনালোকৰ ইনষ্টল হোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, মই আপোনালোকক বুজাই দিম কেনেকৈ ইনষ্টল কৰিব লাগে। যদি ক'ৰবাত ভুল হৈ আছে মোক ভালদৰে কৈ দিব, মই নিশ্চয় সহায় কৰিম। গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'ত ইমানেই আছিলে। এতিয়া লাইক কৰি থ'ব ভিডিঅ'টো, আৰু মই ক'লোৱে নহয় ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।